আমি সকলোৱে অৱগত যে কিডনী ৰোগৰ সৈতে জীয়াই থকা যাত্ৰাটো এজন ৰোগীৰ লগতে তেখেতলোকৰ পৰিয়ালৰ সদস্যৰ বাবে কিমান কৃত্ৰিম। কিন্তু আমাৰ মাজত যদি কিছু সজাগতা থাকে তেন্তে এই যাত্ৰাটোক আমি অলপ হ'লেও মসৃণ কৰি তুলিব পাৰোঁ। সেই উদ্দেশ্যে আজি এই অনুষ্ঠানটি আয়োজন কৰিছে স্বাস্থ্য হস্পিটেল, আছিৰুদ্দিন ফাউণ্ডেশ্যন, মাৰোৱাৰী আৰোগ্য ভৱনে কিডনী ৰোগৰ সজাগতাৰ বাবে। এয়া সত্য যে আমি কিডনী ৰোগসমূহ প্ৰতিৰোধ কৰিব নোৱাৰোঁ, কিন্তু কিছু সজাগতা অৱলম্বন কৰি এই ৰোগৰ সৈতে আমি এটি সুস্থ জীৱন যাপন কৰিব পাৰোঁ। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে কিডনী ৰোগৰ বাবে কি কি ব্যৱস্থা ল'ব লাগে, এতিয়া ডক্টৰ দিব্যজ্যোতি কলিতাদেৱক তেখেতৰ প্ৰেজেণ্টেশ্যন আগবঢ়াবৰ বাবে অনুৰোধ কৰিছোঁ। তাৰ মাজতে তেখেতৰ পৰিচয় যদিও আমাৰ দৰকাৰ নাই, তথাপিও জনাই দিছোঁ। তেখেত কনচালটেণ্ট নেফ্ৰলজি স্বাস্থ্য হস্পিটেলত কৰ্মৰত। তেখেতে DNB নেফ্ৰলজি ILBS নিউ দিল্লীৰ পৰা কমপ্লিট কৰিছে। উজনি অসমত কিডনী ৰোগৰ চিকিৎসাৰ বাবে তেখেতৰ বহুতো অৱদান আছে। গতিকে আমি ডিব্ৰুগড়ত তেখেতক পাই, অৰ্থাৎ উজনি অসমত তেখেতক পাই আমি সঁচাই গৌৰৱান্বিত। এতিয়া তেখেতৰ প্ৰেজেণ্টেশ্যন আগবঢ়াবৰ বাবে আমি অনুৰোধ কৰিছোঁ। নমস্কাৰ সকলোকে। মই জেনেৰেলি ডায়েট চাইজ বৰ প্ৰিফাৰ নকৰোঁ। আজি অকণমান বেলেগ ধৰণৰ কথা পাতিম। খোৱা বোৱাৰ কথা পাতিলোঁ। সকলোৱে কয় কিডনী পেচেণ্টে কি খাব নালাগে, খুব কমেই কয় যে কি খাব লাগে। এইখিনিতে আমাৰ প্ৰব্লেম। এতিয়া ইয়াত যদি আপুনি স্ক্ৰীণত দেখে দুখন কিতাপ, মোৰ জীৱনত যথেষ্ট ইম্পেক্ট আছে এই দুইখন কিতাপ। প্ৰথমখন হ'ল অসীমত যাৰ হেৰাল সীমা, আৰু 2 নম্বৰ কিতাপখন হ'ল বহুত দিন পাছত পঢ়া ছেইডছ অফ লাইফ। প্ৰথম কিতাপখনৰ কথা মই হয়তো ক'ব নালাগে, চবেই পঢ়িছে। ছেকেণ্ডখন হয়তো বহুতে পঢ়া নাই। এই 2 নম্বৰ কিতাপখন কোনে লিখিছিল জানে? এগৰাকী মাতৃয়ে লিখিছিল। নিজৰ ল'ৰাজনৰ কিডনী ফেইলিয়ৰ হৈছিল। তেওঁৰ কিডনী ডনেট কৰিবৰ কাৰণে গৈছিলে। তেওঁ ইভালুৱেট কৰাৰ পাছত পালে যে তেওঁৰ নিজৰ কেঞ্চাৰ আছে। তাৰ পাছত তেওঁ কেনেকৈ গোটেই জীৱনটো আগবাঢ়িলে, কেনেকৈ নিজৰ ল'ৰাটোক ট্ৰান্সপ্লাণ্ট কৰিলে, কৰাৰ পাছত তেওঁ নিজৰ লাইফটো কেনেকৈ আগবঢ়ালে, সেই বিষয়ে লিখিছে। খুব ইনস্পায়াৰিং কিতাপ। যদি হয়তো অসমীয়ালৈ অনুবাদ হোৱা নাই, মই ভাবোঁ এনেকুৱা ধৰণৰ কিতাপবিলাক সব ভাষাতে অনুবাদ হ'ব লাগে। এতিয়া আমি আহোঁ আজি মই যিটো ভাবিছিলোঁ কি কথা পাতিম, কেনেকুৱা ধৰণৰ কথা পাতিলে সকলোৱে লাভ হ'ব। মই ভাবিছোঁ আমি অকণমান ৰিভাৰ্চ কৰিম। আমি গোটেই আপোনালোক যোনটো ফেজ ষ্টৰী পাৰ হৈ আহিছে সেই বিষয়ে অলপ কথা পাতিম। এতিয়া চাওক, মই এইটো কৈছোঁ যে জাৰ্ণি বেক ইন টাইম। আমি ভাবোঁ, চবেই যদি ভাবে আজিৰ পৰা 5 বছৰ 10 বছৰ আগত যাত প্ৰথম কিডনীৰ অসুখটো ধৰা পৰিছিলে প্ৰথমবাৰ, সেইদিনাখন এনেকুৱা লাগে যেন ওপৰৰ পৰা বজ্ৰপাত পৰিলে। ইটছ লাইক ষ্টাৰ্ট ফ্ৰম হেভেন। কি হৈ গ'ল হঠাৎ? চবটো ঠিকেই আছিলে। প্ৰথম অৱস্থাত চবে কি কয়, ডিনাই নাই, মোৰ কিডনী অসুখ হ'ব নোৱাৰে, নাই মোৰ কিডনীৰ প্ৰব্লেমটো নাই, ৰিপৰ্টটো ভুল, ডক্টৰজনৰ ডায়েগনচিছটো ভুল, আমি আকৌ এবাৰ কাৰোবাক দেখাইছোঁ। তাৰ পাছত সেই ফেজটো যেতিয়া 2-4জন ডক্টৰ দেখুৱাৰ পাছত যেতিয়া কনফাৰ্ম হৈ যায় নাই প্ৰব্লেম এটা আছে, তাৰ পাছত আহে আমি কওঁ টেম্পটেশ্যন মানে শ্বৰ্টকাট কিছুমান। ডায়েলিচিছ নকৰাকৈ বা দৰৱ নোখোৱাকৈ কেনেকৈ কিডনীটো ভাল কৰোঁ, আয়ুৰ্বেদিক কিবা দৰৱ খাব পাৰে নেকি, বা ক'ৰবাত এটা পিল খালে কিডনীটো ভাল হৈ যোৱা উপায় আছে নেকি, আমি সেইখিনি টেম্পটেশ্যনত যাওঁ। বহুত টকা পইচা খৰচ কৰাৰ পাছত যেতিয়া দেখোঁ যে নাই, কাম দিয়া নাই, তেতিয়া কি কৰা যায়? তাৰ পাছত আমাৰ ভয় সোমায়, ফিয়াৰ অফ ডায়েলিচিছ। তেতিয়া আহে যে ক্ৰিয়েটিনিন বাঢ়ি গ'লেও আমি ডায়েলিচিছ নকৰাকৈ ৰাখিম, যিমান দিন পাৰে নকৰোঁ, আমি ফিষ্টুলা নবনাওঁ, তেনেকুৱা ধৰণৰ এটা পৰ্যায়ত আহে। তাৰ পাছত আহে উই আৰ লেফ্ট লনলি ইন ক্ৰাউড বুলি কওঁ। কাৰণ আমি ইমানখিনি মানুহক না কৈ থ'লোঁ তেতিয়ালৈকে। বহুতকেইজন ডক্টৰে ডায়েলিচিছ কৰিছিলে, মানা কৰি তেওঁৰ ওচৰত আকৌ যাবলৈও বেয়া লগা হয়। বহুতক ফিষ্টুলা বনাব কৈছে, আমি নবনালোঁ, আকৌ ঘূৰি তেওঁৰ ওচৰত যাবলৈ 10 বাৰ চিন্তা কৰোঁ, কিজানি বেয়া পাব লাগিব। ঠিক তেনেকুৱা নহয়, তথাপিও আপোনাৰ মনৰ ভাৱখিনি মই যেনেধৰণে বুজি পাইছোঁ সেইটো কৈছোঁ। তাৰ পাছত কি কৰে কিছু মানুহে, নেক্সট শ্লাইডটো, এইটো হ'ল আমি চবতকৈ ভয় কৰা ডক্টৰজন। তেওঁৰ নাম হ'ল ডক্টৰ গুগল। এতিয়া মানুহে ডক্টৰ গুগলত বিচাৰে কি কৰা যায়। এইটো ডক্টৰ গুগলত যেতিয়া যাব, এই ছবিটোলৈ চাওক, তেখেত হ'ল আপোনাৰ ডক্টৰজন, ফেমিলি ডক্টৰ, যাক সদায় সুধিব পাৰে। তথাপিও কি হয়, গুগলটো বেছি এট্ৰেক্টিভ যেন লাগে মানে, ধৰি পাৰিছে, বেছি এট্ৰেক্টিভ, সেইকাৰণে আমাৰ ধ্যানটো এইফালে বেছি যায়। লগতে থকা ডক্টৰজনক সোধাটো আমি জেনেৰেলি প্ৰিফাৰ নকৰোঁ। কিন্তু এটা কথা মনত ৰাখিব, গুগলত থকা চব বস্তু শুদ্ধ নহয়।
আপোনাৰ ডক্টৰজনে আপোনাক সঠিক পৰামৰ্শ দিব পাৰিব। লগতে এই লাইনটো আপুনি চাব, I thought I had an ulcer. মোৰ মুখৰ ভিতৰত এটা ঘা হৈছে, সেইটো যদি মই গুগলত চাৰ্চ কৰি চাওঁ, গুগলে ক'ব আপোনাৰ কেঞ্চাৰ হৈছে। গুগলটো ইমানেই ডেঞ্জাৰাছ। তাৰপাছত আপুনি বিভিন্ন ধৰণৰ মানসিকভাৱে ভাগি পৰিব। সেইটো পৰ্যায়লৈ যোৱাটো আমি নিবিচাৰোঁ। গতিকে গুগলত বাকী চব কৰিব, বেমাৰৰ বিষয়ে নপঢ়িব। আমিও নপঢ়োঁ, আপোনালোকেও নপঢ়িব। এতিয়া যেতিয়া অসুখটো ধৰা পৰে, তাৰপাছত পেচেণ্ট যিবিলাক কিডনী ৰোগী বা তেওঁলোকে অভিভাৱকে আমাক সোধা খুব কমন প্ৰশ্নবিলাক কি? আমি যেতিয়া কওঁ আপোনাৰ কিডনীকেইটা অকণমান দুৰ্বল হৈছে, প্ৰথম প্ৰশ্নটো এটা কিডনী নে দুটা কিডনী? মই শুনি ভাগৰি গ'লো, এটা নে দুটা? এইটো প্ৰশ্ন। নেক্সট প্ৰশ্নটো এইটো, মই যে একো অসুবিধাই ফিল কৰা নাই, সঁচাকৈ হৈছে জানো বন্ধু? 3 নম্বৰ প্ৰশ্নটো, মোৰতো পেচাব এতিয়াও ভাল হৈ আছে, তাৰমানে মোৰ কিডনী বেয়া হোৱা নাই। তাৰপাছত যেতিয়া আমি বুজাওঁ যে হয়তো আপোনাৰ ডায়েলিচিছ লাগিব, তেতিয়া ক'ব এবাৰ কৰিলেতো কৰিয়ে থাকিব লাগিব, গতিকে নকৰোঁ। তাৰপাছত আমাক বিচাৰিব বেলেগ কিবা অল্টাৰনেটিভ উপায় আছে নেকি ডায়েলিচিছ নকৰা? একচুৱেলি এইবিলাক প্ৰশ্ন আমি শুনিব নিবিচাৰোঁ। আমি কি ধৰণৰ প্ৰশ্ন শুনিব বিচাৰোঁ? নেক্সট শ্লাইডটো দেখক। প্ৰশ্নকেইটা এইটো হ'ব লাগে যে কিডনীৰ অসুখটো থকা স্বত্বেও মই এটা নৰ্মেল জীৱন জীয়াই থাকিব পাৰিম, সেইটো আপোনালোকৰ প্ৰশ্ন হ'ব লাগে। নেক্সট প্ৰশ্নটো হ'ব লাগে যে মই নিজৰ যি কাম কৰি আছোঁ কৰি থাকিব পাৰিম নে নোৱাৰিম, তাত কিবা প্ৰব্লেম হ'ব নেকি? তাৰপাছত আহিব লাগে যে মোৰ কোৱালিটি অফ লাইফটো এফেক্ট হ'ব নেকি? মোৰ বন্ধু, মোৰ চাকৰি, বাকী মানুহৰ লগত মোৰ যি কোৱালিটি এটা লাইফ লিড কৰি আছোঁ, সেইটো কেনেবাকৈ তাৰ কিবা ইম্পেক্ট আহিব নেকি? সেইটো প্ৰশ্ন হ'ব লাগে। আৰু এইটো সুধিব লাগে যে কি কি ৰিচোৰ্চেছ আছে, যদি ডায়েলিচিছ ডক্টৰৰ পৰা মই ক'ত কৰিম, সেইবিলাক আপোনাৰ চিনাক্ত কৰিব লাগে ৰিচোৰ্চেছবিলাক। তাৰপাছত এইটো সুধিব লাগে যে মই মোৰ নিজৰ জীৱনটো ভালে ৰাখিবলৈ মই আৰু কি কি কৰিব লাগিব, মই কেনেধৰণে মেনেজ কৰিব লাগিব মোৰ হেল্থটো, আৰু লগতে দৰৱ আৰু খাদ্য প্ৰণালী কি কি চেঞ্জেছ আনিব লাগিব মোৰ। এইকেইটা প্ৰশ্ন কিন্তু খুব কম পেচেণ্টেহে সোধে। এতিয়া আহিল নেক্সট শ্লাইডটোতে। এইখিনিত মই বহুত জোৰ দি ক'ম, মানে আপুনি ডক্টৰ সহায় কৰিব পাৰিব। আমি কি বিচাৰোঁ এজ এ ডক্টৰ? আপুনি আমাক ইনফৰমেশ্যন দিয়ক, যিমান ইনফৰমেশ্যন দিব সিমান আপোনাক সহায় কৰিব পাৰিম। যদি কথাবিলাক লুকুৱাই থয় তেতিয়া আমি গম নাপাওঁ। 2 নম্বৰ কথা হৈ গ'ল, মই বিশেষকৈ কিডনী ডক্টৰবিলাক আপুনি শুনি আচৰিত হ'ব, ভাৰতত খুব বেছি 1400 নেফ্ৰলজিষ্ট আছে, 1400 কোৱালিফাইড নেফ্ৰলজিষ্ট। 1400 ইমান গোটেই দেশখনৰ কাৰণে 14খন, তাতকৈ বেছিটো আমাৰ MLA MP আছে, ৰাইট? চ' দেশখন চলাবলৈ 14খন নেফ্ৰলজিষ্ট চাফিচিয়েণ্ট নহয়। গতিকে তেওঁলোকৰ ওচৰত সময়ৰ অভাৱ আছে। গতিকে আপোনালোকে যি 10 মিনিট 15 মিনিট তেওঁলোকৰ সময়ত কনচালটেশ্যনৰ সময় পায়, সেইটো কেনেকৈ মেক্সিমাম ইউটিলাইজ কৰিব পাৰে? এনেকে পাৰে যে আপোনাৰ ৰিপৰ্টখিনি আপুনি লাগিলে এটা অৰ্ডাৰত লৈ আহিলে যে 2000 চনৰ ৰিপৰ্টটো তলত ৰাখিলে, তাৰপৰা 2021, তাৰপৰা 2022, তেতিয়া মোৰ চাব সহজ হয়। যদি আপোনালোকে চব মিক্স আপ কৰি লৈ আহে, তেতিয়া মই এইখিনি এডিয়েঞ্চ কৰোঁতে মোৰ 10 মিনিট লাগে। তেনেকে ধৰণে আপোনালোকে সৰু সৰু বস্তুবিলাকে আমাক সহায় কৰিব পাৰে। তাৰ নেক্সট আহিলে ডায়েট। খোৱা বোৱালৈ আমি অভিজ্ঞ নহয়, এটা বেলেগ ডিপাৰ্টমেণ্ট আছে নিউট্ৰিশ্যন, আমি তেওঁলোকক কওঁ, আমি অলপ এলাৰ্ট কৰি দিওঁ যে ইমান কিলো কেলৰি দিব, ইমান পটাছিয়াম দিব, হাই পটাছিয়াম দিয়ক, ল' পটাছিয়াম দিয়ক। গতিকে আমি যাক বিশ্বাস কৰোঁ আপোনালোকে তেওঁকো বিশ্বাস কৰিব লাগিব। বহু ক্ষেত্ৰত দেখা যায় ডায়েটিচিয়ানে দিয়াৰ পাছত আকৌ আমাক সোধে যে এইটো ডায়েটিচিয়ানে দিছে, আমি খাম নে নেখাম। কিছু ক্ষেত্ৰত এইটো প্ৰযোজ্য হয়, কিন্তু পৰাপক্ষত তেওঁলোকক অকণমান ট্ৰাষ্ট কৰিব লাগিব। আৰু এইটো চবতকৈ ডিব্ৰুগড়ত আহি পেলাই মই অনুভৱ কৰিছোঁ, যেতিয়া আপুনি মোৰ চেম্বাৰত আহে, ডিছকাছ ইয়ৰ ইছ্যুজ নট আদাৰ ডক্টৰ্ছ। আপুনি বহুত ডক্টৰক দেখালে আগতে, তেওঁলোকৰ ভাল বেয়া বহুত অভিজ্ঞতা হৈছে, তেওঁলোকৰ বিষয়ে যদি মোৰ লগত ডিছকাছ কৰে, আপোনাৰ বিষয়ে মোৰ অপিনিয়নটো বেয়া হৈ যাব। মই বিচাৰোঁ আপুনি আপোনাৰ অসুখটোৰ বিষয়ে কথা পাতক, বেলেগ ডক্টৰৰ বেলেগ ধৰণৰ কথাবিলাকলৈ ডিছকাছ নকৰাকৈ মই বা যিকোনো ডক্টৰে প্ৰিফাৰ কৰে, কাৰণ আপোনালোকে চাগে নাজানে ডক্টৰবিলাকো নিজৰ মাজত কথা বতৰা পাতি থাকে। লাষ্টলি প্ৰতিজন ৰোগীয়ে চবতকৈ বেষ্ট ট্ৰিটমেণ্টটো ডিজাৰ্ভ কৰে। গতিকে আপোনালোকৰ যদি সম্বল আছে, আপোনালোকে পৃথিৱীৰ চবতকৈ ভাল জেগাটোতো ট্ৰিটমেণ্ট কৰিব পাৰে, সেইটো আপোনাৰ ফাণ্ডামেণ্টেল ৰাইট। তাত মই বেয়া পোৱা বা বেলেগ ডক্টৰে বেয়া পোৱাৰ কোনো যুক্তিয়ে নাই। কিন্তু মই কথাটো দেখিছোঁ, হয়তো কিছু পেচেণ্টে ভাবে যে মই যদি বাহিৰত দেখাই কিজানি বেয়া পাব। সেই ভাৱটো কেতিয়াও নানিব। আপোনাৰ কাৰণে যোনটো চবতকৈ ভাল সেইটো সদায় কৰিব, তাত কোনো বেয়া পোৱা বা কোনো ধৰণৰ ডিছক্ৰিমিনেট কৰা বা ভিণ্ডিকটিভ এটিটিউড লোৱা মই কোনো ধৰণৰ কাৰণ দেখা নাপাওঁ। নেক্সট শ্লাইড। এতিয়া এজন ৰোগীয়ে কিডনীৰ অসুখটো কেনেধৰণে চায়, তেওঁ এনেকৈ চায়, কিডনী যদি মোৰ কিডনী বেমাৰ হ'ল তেতিয়াহ'লে চব কিডনী অসুখ একেই নহয়। ইয়াত থকা যদি 10জন কিডনী ৰোগী আছে, প্ৰতিজনৰ কিডনী ৰোগটো বেলেগ বেলেগ, প্ৰতিজনৰ ট্ৰিটমেণ্ট পদ্ধতিটো বেলেগ বেলেগ হ'ব। সকলোৰ ডায়েলিচিছ নালাগে,
সকলোকে ট্ৰান্সপ্লান্ট দৰকাৰ নপৰে কিছু কিছু ডায়ালিসিস পেশেন্টক আমি ডায়ালিসিসৰ পৰা আঁতৰাব পাৰোঁ আৰোগ্য ভৱনতে 4-5জন পেশেন্ট আছে 6 মাহ ডায়ালিসিস কৰাৰ পাছতো মই বন্ধ কৰিছোঁ বহু পেশেন্ট আছে মই প্ৰথমতে কৈ দিওঁ আপোনাৰ কেতিয়াও আৰু ডায়ালিসিসৰ পৰা আমি উলিয়াব নোৱাৰোঁ সেইটো ডিপেন্ড কৰে অসুখটোৰ ওপৰত সব কিডনি অসুখ একেই নহয় সেইটো মনত ৰখাটো দৰকাৰী গতিকে আপোনাক এটা যদি এডভাইচ দিছে কিডনি অসুখ ডক্টৰে সেই এডভাইচটো আপুনি বেলেগলৈ পাছ অন নকৰিব সেইটো আপোনাৰ কাৰণেহে হয় ইজন ৰোগীৰ কাৰণে নহ'বও পাৰে 2 নম্বৰ কথা হ'ল এইটো আমি সবকে ভয় কৰোঁ বহুত মানুহে ভাবে ডায়ালিসিস কৰিলেতো আৰু নাবাচে সেইটো এটা ভুল ধাৰণা ডায়ালিসিসে লাইফটো প্ৰলং কৰে তাৰ পাছৰ কথাটো আমি চেষ্টা কৰি আছো মানুহে যাতে বুজক মই যেতিয়াৰ পৰা ডিব্ৰুগড় আহিছোঁ যোৱা 2 বছৰৰ পৰা ট্ৰান্সপ্লান্ট হেজ নো সাকসেস বুলি ইয়াত এটা কনচেপ্ট আছে ট্ৰান্সপ্লান্ট কৰিলে কেতিয়াও ভাল নহয় ইয়াৰ মাজতে বহু আমাৰ ৰোগী বা তেওঁলোকৰ অভিভাৱক আছে যোনে ট্ৰান্সপ্লান্ট কৰাই আহিছে আৰু সম্পূৰ্ণ সুস্থ আছে তাতকে বেলেগ মই ক'ব নালাগে এটা ভাৱ বহুতৰ কিডনি ৰোগীৰ আহে যে আৰু মই বেছি দিন জীয়াই নাথাকিম তেনেধৰণৰ ভাৱ অহাটো একেবাৰে আমি নিবিচাৰোঁ এইটো পেচেণ্টৰ পাৰ্চপেক্টিভ পেচেণ্টে কি ভাবে আৰু তাতকৈও বেয়া কথা যোনটো আমি সদায় কওঁ কি কোনো ৰোগৰ ক্ষেত্ৰত ভাবিব নালাগে যে অসুখটো হ'ল মোৰ ভুলৰ কাৰণে সেইটো কেতিয়াও নহয় মানে আপোনাৰ অসুখটো আপোনাৰ জিনকেইটাৰ কাৰণে হৈছে আপোনাৰ জেনেটিক আপোনাতকে বেছি ধৰি লওক খোৱা বোৱা খেলি মেলি কৰা ৰুটিন নমনা বহুত মানুহ আছে তেওঁৰো অসুখটো নহ'ল যদি মোৰ অসুখটো হৈছে সেইটো মোৰ ভুল নহয় সেইটো মোৰ শৰীৰৰ গঠনৰ কাৰণে হৈছে জেনেটিক মেকআপৰ কাৰণে হৈছে মই এতিয়া হয় কিছু লাইফষ্টাইল চেঞ্জ কৰিব লাগিব কিন্তু সেই গিল্ট ট্ৰিপ বুলি কওঁ ভুল কৰিলোঁ বুলি ভাবি দুখ কৰি থাকি লাভ নাই সেইটো কৰাটো আমি কেতিয়াও নিবিচাৰোঁ এইটো হ'ল পেচেণ্টে ভাবে মেক্সিমাম পেচেণ্টৰ যোনটো মই ফিল কৰিলোঁ নেক্সট টাইপটো এতিয়া এজন ডক্টৰে কি ভাবে ডক্টৰে এইখিনি কথাই কয় যে অল ডিজিজ সব কিডনি ডিজিজ একেই নহয় 2 নম্বৰ আপোনাৰ কিডনি অসুখ থকাৰ পাছতো আপুনি এটা সুস্থ সবল জীৱন জীয়াই থাকিব পাৰে ডায়ালিসিছে মানুহৰ জীৱনটো আৰু দীঘলীয়া কৰে এটাই থেৰাপি আছে আজিলৈকে যোনটো ডায়ালিসিস যোনটো এটা অংগ সম্পূৰ্ণ বিকল হোৱাৰ পাছতো সি ভালকে কাম কৰি মানুহজন সম্পূৰ্ণ সুস্থকে জীয়াই থাকিব পাৰে ট্ৰান্সপ্লান্ট কৰিলে মানুহৰ লাইফটো বহুত দীঘলীয়া হোৱাই নহয় মানুহৰ লাইফ আছে আৰু আমি ডক্টৰ হিচাপে কেতিয়াও ৰিপৰ্টটো ট্ৰিটমেণ্ট নকৰোঁ পেচেণ্টজনৰ ট্ৰিটমেণ্ট কৰোঁ আমি ক্ৰিয়েটিনিন ৰাতিপুৱাৰ পৰা শুনি আমনি লাগি যায় আমি ক্ৰিয়েটিনিনটো ট্ৰিট কৰিব নোৱাৰোঁ না পেচেণ্টজনে ট্ৰিট কৰোঁ গতিকে তেখেতৰ বডি ৱেইট ধৰি লওক 80 তেখেতৰ ক্ৰিয়েটিনিন আৰু 60 বছৰীয়া মানুহ এজনৰ 60 কেজি ওজনৰ ক্ৰিয়েটিনিন বেলেগ বেলেগ হ'ব গতিকে কম্পেয়াৰ নকৰিব ঠিক আছে নেক্সট স্লাইড আৰু এজ এ ডক্টৰ মই কি ভাবোঁ মানে পাৰ্চনেলি মোৰ ভিউটো কি হয় মোৰ ভিউটো এইটো যে কিডনি অসুখটো এজন মানুহৰ অসুখ নহয় গোটেই ফেমিলিটোৰ অসুখ হয় গতিকে প্ৰতিজন কিডনি ৰোগীৰ পাছত এজন তেওঁৰ ঘৰৰ বা তেওঁৰ অভিভাৱক কোনোবা এজন আছে তেওঁৰ লগত সদায় থিয় হয় সেইকাৰণে তেওঁ এতিয়া ভাবে আছে আৰু মই যেতিয়া কিডনি পেচেণ্ট এজন বা কিডনি ৰোগী এজনৰ লগত কথা পাতোঁ মই তেওঁৰ অভিভাৱকৰ লগত বেছি কথা পাতিবৰ চেষ্টা কৰোঁ কাৰণ আজি আমি সেইকাৰণে ইয়াৰ পাছৰ অংশৰ কথাখিনি আমি পেচেণ্টৰ কাৰণেও নহয় মোৰ কাৰণেও নহয় তেওঁলোকৰ অভিভাৱকৰ কাৰণে আমি কিছু কথা পাতিম যে বুজি পাওঁ মানসিকভাৱে ভাগি পৰে এটা সময়ত ইমান দীঘলীয়াকৈ ট্ৰিটমেণ্ট য'ত কেতিয়া শেষ হ'ব কোনো নাজানে ডিফিকাল্ট আৰু এনেকুৱা ৰোগী এজনৰ লগত অনবৰতে থিয় হৈ থকাটো খুবেই কষ্টকৰ পেচেণ্টজনে যিমান কষ্ট পায় তেওঁৰ অভিভাৱক তেওঁৰ পৰিয়ালে তাতকৈ বেছি কষ্ট পায় ৰিচেণ্টলি এটা সৰু উদাহৰণ দিওঁ এটা আমাৰ মেডিকেল ষ্টাডি এটা হৈছিলে যিবিলাক পেচেণ্টৰ মানে ফেমিলিত এজন কিডনি ৰোগী আছে বা ডায়েবেটিছ ৰোগী আছে তেওঁলোকৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ মাল নিউট্ৰিশ্যন হয় কাৰণটো কি যদি ঘৰৰ আৰ্নিং মেম্বাৰ দেউতাকৰ যদি কিডনি অসুখ আছে তেতিয়াহ'লে ঘৰলৈ মাছ মাংস নাই তো ল'ৰা ছোৱালীও খাবলৈ নাপায় এই যে এটা চিষ্টেম আমাৰ হৈছে এই আমি এডভকেচি বুলি কওঁ যে পেচেণ্ট এডভকেচি প্ৰগ্ৰেম যে বাকী মানুহবিলাকৰ লাইফ এফেক্টেড নহওক তেওঁৰ লাইফটো ভালে থাকক ফেমিলি মেম্বাৰৰ লাইফো ভালে থাকক তাৰ বিষয়ে সজাগতা আৰু আহিব লাগিব এই সুযোগতে মই যিমানখিনি ৰোগী আমাৰ আৰোগ্য ভৱনত হওক ৰেনোভেচত হওক বা বাকী অন্যান্য হস্পিটেলতে হওক মই লগ পাইছোঁ তেওঁলোকৰ লগত বহুত ভাল বেয়া অভিজ্ঞতা হৈছে এটা কথা বুজিছোঁ যে আমাৰ ইয়াৰ মানুহ যিখিনি ৰোগী আছে তেওঁলোকৰ জীয়াই থকাৰ ইচ্ছাটো খুব প্ৰবল তেওঁলোকে অসুখটোৰেদি খুব সবলভাৱে যুঁজি আছে আমাৰ ইয়াত ডেফিনেটলি বহুতবিলাক প্ৰব্লেম আছিলে ডায়ালিচিছৰ প্ৰব্লেম
80 কিলোমিটাৰ 120 কিলোমিটাৰ গাড়ীত আহি পেলাই ডায়ালিচিছ কৰাটো সহজ কথা নহয়। সুস্থ সবল মানুহ এজনৰ কাৰণে দিগদাৰী তেওঁলোকে কৰি আছে। ফাইনেন্সিয়েল প্ৰব্লেম বাকী বস্তু আছে। আমাৰ এডিচি ছাৰো আছে, মই তেওঁকো ৰিকুৱেষ্ট কৰিম হয়তো অলপ আমাৰ যিখিনি কিডনি পেচেণ্ট আছে তেওঁলোকক যাতে অৱগত কৰে গভৰ্ণমেণ্টৰ স্কিমবিলাকৰ বিষয়ে, যে কেনেধৰণে গভৰ্ণমেণ্টৰ ছাপৰ্ট ল'ব পৰা যায়, কেনেধৰণে ট্ৰান্সপ্লাণ্ট প্ৰগ্ৰেম এটা আমাৰ ইয়াতে ষ্টাৰ্ট কৰিব পৰা যায়। আমি চেষ্টা কৰি আছো। হয়তো আজি আপোনালোকক মই ক'বলৈ সুখী হ'ম যে হয়তো আৰু 2 বছৰৰ ভিতৰতে আমি যেনেকে গুৱাহাটীত হওক বা কলকাতাত হওক ট্ৰান্সপ্লাণ্ট কৰে, আমি ডিব্ৰুগড়তো কৰিবলৈ সক্ষম হ'ম। ইমানখিনি আমাৰ ইয়াত ডক্টৰো গোট খাইছে আৰু আমাৰ ফেচিলিটিও এভেইলেবল হৈছে। বছ আৰু 1-2 বছৰৰ কথা আমি ইয়াতে আৰম্ভ কৰিম। এইখিনি কিন্তু সাধাৰণ হৈছে।